সকলোৱে হাত চাপৰি দিব লাগে गेलेगिरि बिथांमोना खालामनो लाइमोनफोरखौ गेलेनाय बिथिङाव थुलुंगा खांहोनायनि फारसे बिटिआर सरकारनि नोजोर इयुन जोलै लाइमोनफोरखौ गेलेनायनि फारसे जौगाहोनो राहा लादों इउपिपिएल सरकारा गरेसर ओनसोलनि मोन 45 क्लाबनो जोलुर गेलेनायनि गोनां मुवा बेसाद रानदों एमएलए पवित्र कुमार बर'आ तामुलपुर जिल्लानि सिङाव थानाय गरेसर मंगल सकनि बडलेण्ड आलासि जिरायसालि आरो एमसिएलए मावख'आव दिनै इउपिपिएल ब्लक इउथ कमिटिनि बानजायनायाव खुंनाय मोनसे हाबाफारिनि गेजेरजों गरेसर ओनसोलनि मोन 45 क्लाबनो गेलेग्रा मुवा बेसाद राननानै होयो मोनफ्रोमबो क्लाबफोरनो फुटबल गांनै नेट हेन्ड ग्लभ्स जार्सी इजार मुवा बेसादफोरखौ राननानै होयो 30 नं गरेसर बियाबनि एमएलए पवित्र कुमार बर'आ बे गेलेमुनि गोनां मुवा बेसादफोर राननाय हाबाफारियावनो बाहागो लायो गरेसर ब्लक इउपिपिएलनि आफादगिरि देबजित ब्रह्म इउपिपिएल इउथ कमिटिनि रमित स्वर्गियारि आरो गरेसर ब्लक लाइमोन इउपिपिएलनि आफादगिरि सदानन्द बर'जों लोगोसेयैनो इउपिपिएलनि बायदि बायदि बिबानाव थानाय दैदेनगिरिफोरबो बाहागो लायो 39টা খেলুৱৈ টিমক আমি আজি ফুটবল খেলৰ সামগ্ৰী আমি বিতৰণ কৰা হ'ল আমাৰ সন্মানীয় বিটিআৰ চিএম প্ৰমোদ বড়ো ছাৰৰ যি স্পেচিয়েল পেকেজৰ পৰা এই খেলৰ সামগ্ৰী আমি বিতৰণ কৰিলোঁ তো আজি খুব সুন্দৰ পৰিৱেশ খুবেই আনন্দিত হৈছোঁ আৰু খেলুৱৈসকলৰ যি উৎসাহ আমি আজি দেখিবলৈ পালোঁ যে সকলো মানে খেলৰ সামগ্ৰী পাই তেখেতসকলে খুব উৎসাহ হৈছে আমি আশা কৰিছোঁ এই সামগ্ৰী লৈ আমাৰ অঞ্চলৰ যি খেলুৱৈসকল এই খেলুৱৈসকলে যাতে ষ্টেট লেভেলৰ নেশ্যনেল লেভেলৰ যাতে নিজক মানে প্ৰতিষ্ঠা কৰিব পাৰে এই খেলৰ যোগেদি অনুশীলন কৰি তেখেতসকলে ভাল এটা মানে নিজক মানে নিজৰ যি প্ৰতিভা সেই প্ৰতিভা যাতে তেখেতসকলে লৈ পেলাই যাতে নিজক আগুৱাই লৈ যাব পাৰে এইটোকে আমি আমাৰ তৰফৰ পৰা আমি আহ্বান জনাম কাৰণ আমি যোৱা বেলিবিলাকৰ তেনেকুৱা আমি চৰকাৰে যুৱকসকলক লৈ বা খেলুৱৈসকলক ছাত্ৰ ছাত্ৰীসকলক লৈ যেনেকৈ মানে কাম কৰিব লাগিছিল তেনেকুৱা কাম কৰা আমি দেখা পোৱা নাছিলোঁ কিন্তু বৰ্তমান আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বাধীন যিটো ইউপিপিএল যিটো চৰকাৰ এই চৰকাৰে আমাৰ বিভিন্ন দিশত যুৱকসকলক লৈ দেশ বা ৰাজ্যক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যুৱকসকলক যি এটা উৎসাহ এটা দিছে তো আমি সকলোক ল'ব লাগিব আৰু এই মুহূৰ্তত মই আমাৰ বিটিআৰ চিএম প্ৰমোদ বড়ো ডাঙৰক ধন্যবাদ জনাইছোঁ কাৰণ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যেনেকুৱা এটা মিছন লৈ পেলাই কাম কৰি আছে এতিয়া বৰ্তমান স্পৰ্টছৰ মানে ক্ষেত্ৰতো আমাৰ খেলুৱৈসকলক লৈ যি ধৰণে চিন্তা চৰ্চা কৰি পেলাই যেনেকৈ মানে ফুটবল ক্ষেত্ৰত বা যিকোনো খেলা ক্ষেত্ৰত আমাৰ যথেষ্ট গুৰুত্ব দি পেলাই চৰকাৰে কাম কৰি আছে যাৰ ফলত আমাৰ নিবনুৱা সমস্যা এই সমস্যাৰ ক্ষেত্ৰত যথেষ্ট এটা হেৰি হ'ব বুলি আমি আশা কৰিছোঁ গতিকে আমাৰ ল'ৰা ছোৱালী আগুৱাই যাওক সেইটোকে আমি কামনা কৰিছোঁ নহ'লে আমাৰ দেশখনত যি এটা ইলিগেল সংস্কাৰ আমাৰ সমাজত আহিছে ড্ৰাগছৰ মানে সমস্যা আমাৰ যুৱক যুৱতীসকলৰ মানে যি মদ ভাঙৰ যি মানে এইটোত ব্যস্ত হৈ থাকে এইবিলাক আমি লাহে লাহে নাইকিয়া হৈ যাবলৈ ধৰিব গতিকে সামগ্ৰী দিয়া হ'ল আজি ফুটবলৰ খেলুৱৈসকলক আমি সামগ্ৰী দিছোঁ ফুটবল দিছোঁ দুটাকৈ ফুটবল দিছোঁ এটা টিমত এটা দুটাকৈ নেট আৰু জাৰ্চি পেন আমাৰ মোজা আৰু গলকিপাৰৰ যি মানে হেণ্ড গ্লভছ এইখিনি সামগ্ৰী আমি দিলোঁ কিন্তু যোৱা কেইদিনমান আগতো আমি ভলীবল আৰু ফুটবল দিছিলোঁ আৰু আহি থকা দিনত আমি আকৌ ভলীবলৰ এটা মানে আমি টিমসকলক এনেকৈ সম্পূৰ্ণ ভলীবলৰ ছেট এনেকৈ দিয়াৰ কাৰণে আমি চেষ্টা কৰিম আৰু আজি এটা সুখবৰ আজিৰ দিনত আমাৰ গড়েশ্বৰ সমষ্টিৰ সন্মানীয় এমএলএ মহোদয়ে এটা ঘোষণা কৰিছে আমাৰ গড়েশ্বৰ ব্লক যুৱ মঞ্চৰ উদ্যোগত অতি কম সময়ৰ ভিতৰত মাৰাথন প্ৰতিযোগিতা আৰম্ভ হ'ব এই কেইদিনৰ ভিতৰত ডেটটো ঠিক কৰা হোৱা নাই কিন্তু প্ৰাইজ মানিটো ঘোষণা কৰা হৈছে ফাৰ্ষ্ট প্ৰাইজটো আমি 7,000 ছেকেণ্ড প্ৰাইজটো 5,000 আৰু থাৰ্ড প্ৰাইজটো 3,000 তাৰ মানে এইটো মহিলা আৰু ল'ৰা দুটা মানে এইটো আমি